ইলেকশ্যন কমিশনে গুৱাহাটীত আহি পেলাই অসমৰ যিমান ৰাজনৈতিক দল আৰু সামাজিক দলবোৰৰ পৰা যেতিয়া অপিনিয়ন ল'লে তেতিয়া BTF দল হিচাপে আমিও আমাৰ অপিনিয়নটো তেখেতসকলৰ ওচৰত দিছিল আৰু ময়ে সেইটো সময়ত BTF দলক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। আমি বিচাৰিছিলোঁ যে এছেম্বলি সমষ্টি আৰু পাৰ্লামেণ্টাৰী সমষ্টি দুটাও BTCৰ পলিটিকেল বাউণ্ডাৰীৰ ভিতৰত হ'ব লাগে টাৰ্মিনাছ। এতিয়া এই ড্ৰাফ্ট নটিফিকেশ্যনত আমি দেখিবলৈ পাইছোঁ যে এছেম্বলি সমষ্টিবোৰক টাৰ্মিনাছ হৈছে, আমি ভাল পাইছোঁ। আৰু পাৰ্লিয়ামেণ্ট সমষ্টিটো কোকৰাঝাৰটো আগৰ যি এৰিয়া আছিলে তামোলপুৰ এছেম্বলি ছেগমেণ্ট আৰু প্ৰপ'জ গড়েশ্বৰ এছেম্বলি সমষ্টিটো বাদ দি 9টা এছেম্বলি সমষ্টিটো লৈ পেলাই কোকৰাঝাৰ পাৰ্লিয়ামেণ্টাৰী চিটটো গঠন কৰাৰ এটা প্ৰপ'জাল কৰিছে আৰু সেইটো ST ৰিজাৰ্ভ হিচাপে থাকিব বুলি তেখেতসকলে নটিফিকেশ্যনত কৈছে। আমি এই প্ৰপ'জালটো ভাল পাইছোঁ, আমি ৱেলকাম জনাইছোঁ। কিন্তু আমি বিচৰা মতে বা BTC বাকী বিচৰা মতে বাকী যি এৰিয়া থাকি গ'ল 6টা সমষ্টি এছেম্বলি সমষ্টি যে তামোলপুৰ গড়েশ্বৰ আৰু ওদালগুৰিৰ 4টা এই এৰিয়াটো লৈ পেলাই এটা পাৰ্লিয়ামেণ্টাৰী সমষ্টি বনাব লাগে বুলি যি আমাৰ দাবী আছিল এইটো তেখেতসকলে নকৰিলে আৰু ইয়াৰ কাৰণে BPF দল হিচাপে বা BTC বাকী হিচাপে আমি দুখ প্ৰকাশ কৰিছোঁ। আমি সিদ্ধান্ত লৈছোঁ ইলেকশ্যন কমিশনে যেতিয়া নেক্সট হিয়াৰিং ল'ব এই হিয়াৰিঙৰ আমি আকৌ দাবী উত্থাপন কৰিম যে BTCৰ পপুলেশ্যন ৱাইজ এৰিয়া ৱাইজ দুটা পাৰ্লিয়ামেণ্টাৰী চিট হ'ব পাৰে। ইয়াৰ কাৰণে কোকৰাঝাৰটো যেনেকৈ এটা সুকীয়া সমষ্টি কৰিছে ওদালগুৰিটো এটা পাৰ্লিয়ামেণ্টাৰী সমষ্টি সুকীয়া হিচাপে গঠন কৰিব লাগে, সেইটোৱে আমাৰ দাবী থাকিব। আৰু এছেম্বলিৰ ক্ষেত্ৰত মই ইতিমধ্যে কৈছোঁ যে আগত কয়েকটা সমষ্টিটো অসমৰ পাৰ্ট বা BTCৰ পাৰ্ট এনেকৈ আছিলে, গোটেই সমষ্টিটো এতিয়া BTCৰ পলিটিকেল বাউণ্ডাৰীৰ ভিতৰতে কৰা হৈছে, মানে BTCৰ পলিটিকেল বাউণ্ডাৰী টাৰ্মিনাছ হৈছে। ইয়াৰ কাৰণে আমি ভাল পাইছোঁ। ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যি আগত ৰিজাৰ্ভ চিটবোৰ আছিলে এইটো ইনটেক্ট হৈছে। কোকৰাঝাৰ ৱেষ্ট আৰু ইষ্ট দুটা সমষ্টিটো ৰিজাৰ্ভ আছিলে, এতিয়া ইয়াত ইষ্ট আৰু ৱেষ্ট নকৰি কোকৰাঝাৰ এটা আৰু দতমা সমষ্টি বুলি যি প্ৰপ'জাল দিছে দতমাটো ৰিজাৰ্ভ চিট হ'ব বুলি তেখেতসকলে কৈছে। আমি বিচাৰিছিলোঁ যে গোটেই BTC এলেকাটো যিহেতু ট্ৰাইবেলসকলৰ এটা মানে 6 শিডিউলৰ আধাৰৰ এটা কাউন্সিল। 6 শিডিউল মিনছ ফৰ দি ট্ৰাইবেলছ অফ দি ট্ৰাইবেলছ বাই দ্য ট্ৰাইবেলছ বুলি সংবিধানত আছে, ইয়াৰ স্পিৰিটটো তেনেকুৱা। গতিকে সেই স্পিৰিট মতে আমিও আশা কৰিছিলোঁ ট্ৰাইবেল হিচাপে ট্ৰাইবেলসকলে যে যিমান সমষ্টি হ'ব সেই সমষ্টিবোৰ ৰিজাৰ্ভ কৰি দিলে ভাল আছিল, সেইটো ট্ৰাইবেলসকলৰ এটা এক্সপেক্টেশ্যন আছিল। কিন্তু ভাৰত চৰকাৰৰ যিটো দায়িত্ব দিয়া গ'ল ইলেকশ্যন কমিশ্যন বা ডিলিমিটেশ্যন কমিশ্যনলৈ, নিশ্চয় তেখেতসকলে বহুত বস্তুটো চালি জাৰি চাইছে আৰু অকল আগত যেনেকৈ আছে তেখেতসকলৰ যি টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে পাৱাৰ কাম কৰাৰ ক্ষেত্ৰত যি ইছ্যুটো লৈ পেলাই ইনভলভমেণ্টত আনিব যি ইছ্যুবোৰ, গতিকে সেই ইছ্যুবোৰ চাই পেলাই তেখেতসকলে আগত যেনেকৈ আছে তেনেকৈ কৰিছে। এছেম্বলি সমষ্টি আগত আমাৰ BTC অঞ্চলত 12টা মানে কমপ্লিট কৰিছিলে, এতিয়া
12টাৰ পৰা 15টা হৈ গৈছে গতিকে নতুন এটা বা পলিচি বা পৰিকল্পনা লৈ পেলাই BTC বাকীয়ে নিজাববীয়াকৈ চিন্তা কৰি আমাৰ BTC বাকীসকলৰ কল্যাণৰ কাৰণে ৰাজনৈতিক দিশত কেনেকৈ যোৱাটো ভাল সেইটো চিন্তা কৰি পেলাই আমি পজিটিভ লাইনতে লৈ যোৱাটো আমি দেখিবলৈ পাইছোঁ গতিকে এছেম্বলি সমষ্টিৰ ক্ষেত্ৰত আমাৰ বিশেষ দুখ প্ৰকাশ কৰাৰ কোনো কথা নাই কিন্তু পাৰ্লামেণ্টাৰী সমষ্টিৰ কাৰণে আমি দুখিত আমি দুখ পাইছোঁ আৰু সেই দুখ পোৱা বা যুক্ততা সেইটো আমি নেক্সট হিয়াৰিঙত ইলেকশ্যন কমিশ্যনৰ ওচৰত আমি প্লেচ কৰিম